নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতো মূল্যৱান ভিডিঅ' হ'ব। কাৰণ আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব জীৱনত সত্যিকাৰৰ সুখ শান্তি কেনেকৈ পাব বা এটা সুখী আৰু শান্তিপূৰ্ণ পৰিয়াল কেনেকৈ গঢ়ি তুলিব পাৰি। আৰু যদি আপোনালোকে জীৱনত পৰিয়াল গঢ়ি তুলিব বিচাৰে তেন্তে এই ভিডিঅ'টো পুৰা শুনিব আৰু ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ লগত। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজিকালি বহু মানুহৰ হাতত টকা পইচা, ঘৰ গাড়ী সব থাকিও কিন্তু মনত শান্তি নাথাকে, ঘৰত সুখ নাথাকে। গোটেই দিনটো অফিসত থাকে বা কামৰ জায়গাত থাকে, উপাৰ্জনটো ভালেই কৰে, কিন্তু মনত শান্তি নাই, ঘৰত সুখ নাই। মনত যদি শান্তি নাথাকে বা ঘৰত আহিলে যদি সুখ নাপায় তেনেহ'লে এই টকা পইচাৰ কোনো মূল্য নাইকিয়া হৈ যায়। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, টকা পইচা থাকিলেই কি সুখী হয়নে বা ডাঙৰ ঘৰ থাকিলেই কি সুখী হয়নে? নহয়। কিন্তু টকা পইচা থাকিলে খালি সুখী নহয় মানুহ সুখী তেতিয়াই হয় যেতিয়া মনত শান্তি থাকে বা ঘৰত পৰিয়ালৰ ভাল পোৱা পৰি থাকে। আৰু সুখী পৰিয়ালৰ মূল ভিত্তি হ'ল একে আনক বুজা। পৰিয়ালত যিকেইজনেই থাকক এজনে আনজনক বুজাটোৱে হ'ল ডাঙৰ। সুখী পৰিয়াল মানে হাই কাজিয়া নথকা পৰিয়াল নহয়, সমস্যা নোহোৱা ঘৰ নহয়। হাই কাজিয়াটো সকলো পৰিয়ালতে থাকে, সমস্যা চবৰে ঘৰত কম বেছি থাকে। সুখী পৰিয়াল মানে সমস্যা থাকিলেও সমাধান কৰা, স্বামী স্ত্ৰী, মা দেউতা, ল'ৰা ছোৱালী চবে একে আনৰ কথা শুনিব লাগিব, একে আনক বুজিব লাগিব। চাওক, এটা পৰিয়াল সুখী তেতিয়াই হ'ব যেতিয়া চবে একেলগে মিলিজুলি থাকিব, এজনে আনজনক বুজিবলৈ চেষ্টা কৰিব, এজনে আনজনক সন্মান দিয়াটো, মৰম চেনেহ দিয়াটো। আৰু যিখন ঘৰত এইবোৰ থাকে সেইখন ঘৰ কিন্তু সুখী আৰু শান্তিপূৰ্ণ পৰিয়াল হয়। আৰু ঘৰত সুখ শান্তি থাকিলে জীৱনতো সুখ শান্তি আহে। কিন্তু আজিকালিৰ সমস্যাটো কি জানেনে? সমস্যাটো হ'ল এজনে আনজনৰ কথা শুনিবলৈ সময়েই নাই। মোবাইলততো সময় আছে কিন্তু নিজৰ ঘৰৰ মানুহৰ বাবে কিন্তু সময় নাই। তো কেনেকুৱা সুখী পৰিয়াল হ'ব, কেনেকৈ শান্তিপূৰ্ণ পৰিয়ালত সুখ থাকিলেহে আপুনি সুখী হ'ব। গতিকে দিনত অন্তত আধা ঘণ্টা নিজৰ পৰিয়ালৰ বাবে ওলাওক। এই আধা ঘণ্টা নিজৰ পৰিয়ালৰ লগত কথা পাতক, এজনে আনজনক সন্মান দি কথা পাতক। চবে একেলগে মিলিজুলি বহি যেতিয়া কথা পাতিব এজনে আনজনৰ কথাবোৰ শুনিব। সদায় এই আধা ঘণ্টাই আপোনাৰ ঘৰখন কিন্তু স্বৰ্গ বনাব পাৰিব। সন্মান আৰু মৰম চেনেহ সুখী পৰিয়ালৰ শক্তি হয়। কিন্তু যিখন ঘৰত সন্মান নাই, মৰম চেনেহ নাই, ধন্যবাদ নাই, সেই ঘৰখন কেতিয়াও শান্তিপূৰ্ণ নহয় কিন্তু। আৰু সেই ঘৰ কেতিয়া সুখীও হ'ব নোৱাৰে। এটা সৰু কথা মনত ৰাখক, ধন্যবাদ, ক্ষমা আৰু ভাল পোৱা এই তিনিটা শব্দই কিন্তু বহু কাজিয়া, বহু সমস্যা শেষ কৰি দিয়ে। গতিকে কেতিয়াবা ক্ষমা কৰিবও লাগিব, ক্ষমা খুজিবও লাগিব আৰু কেতিয়াবা ধন্যবাদো দিব লাগিব, মৰম চেনেহটোও ৰাখিব লাগিব। তেতিয়া পৰিয়ালত সুখ শান্তি থাকিব। আৰু সন্তানক ভাল শিক্ষা দিয়ক। সন্তানক কেৱল টকা পইচা দিলেই নহ'ব, ভাল শিক্ষাও দিব লাগিব। সন্মান কেনেকৈ কৰিব, ধৈৰ্য কেনেকৈ ৰাখিব, ভুল হ'লে মানি ল'ব কেনেকৈ, এইবোৰ শিকাব লাগিব। যিখন ঘৰত মা দেউতাই নিজৰ আচৰণে উদাহৰণ দেখুৱায় সেই ঘৰৰ সন্তান কেতিয়াও কিন্তু ভুল পথত নাযায়। আৰু এটা কথা মনত ৰাখিব, ক্ষমা কৰিবলৈ শিকক। এইটো শান্তিৰ কিন্তু মেইন চাবিকাঠি হয়। সুখী মানুহৰ এটা ডাঙৰ গুণ আছে, তেওঁলোকে ক্ষমা কৰিব জানে। সদায় মনত ক্ষোভ ৰাখিলে টেনচন বাঢ়ে, ৰোগ বাঢ়ে আৰু সম্পৰ্কও ভাঙে। ক্ষমা মানে দুৰ্বলতা নহয়, কিন্তু ক্ষমা মানে মনৰ শক্তি হয়। গতিকে মনত ক্ষোভ নাৰাখিব, একেলগে বহি সময় কটাওক, চবে একেলগে খোৱা বোৱা কৰক, একেলগে বহি হাঁহি ধেমালি কৰক, একেলগে সময় কটাওক। সৰু সৰু কামবোৰ চবে একেলগে মিলিজুলি কৰক। আৰু ৰাতিপুৱা গধূলি চবে একেলগত একবাৰ প্ৰাৰ্থনা নিশ্চয় কৰিব। আৰু এইবোৰেই ডাঙৰ সুখ লৈ আহে। কিন্তু বন্ধুসকল, সুখ বাহিৰত নাই, কিন্তু সুখ আপোনাৰ মনত আৰু আপোনাৰ ঘৰতেই আছে। যদি আপুনি সন্তুষ্ট হ'ব জানে, পৰিয়ালক সময় দিয়ে, পৰিয়ালৰ প্ৰতি মান সন্মান আৰু মৰম চেনেহ ৰাখে, তেন্তে বিশ্বাস কৰক আপোনাৰ ঘৰখনেই আপোনাৰ স্বৰ্গ হ'ব। তো বন্ধুসকল, মই সংক্ষেপে আপোনালোকক বুজালোঁ। বুজি পাইছেনে নাই আপোনালোকে কমেণ্টত লিখিব। আৰু এই কথাবোৰ যদি আপোনালোকৰ হৃদয় স্পৰ্শ কৰিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শুনাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ' ইমানেই। বেলেগ এটা ভিডিঅ'ত লগ পাম, বেলেগ এটা টপিকৰ সৈতে। সুখী থাকক, সুস্থ থাকক। জয় আই অসম।